মেঘালীও পদূলি মুখলৈকে কিমান চাই থাকিবি আৰু সি আহিব নহয়। ৰাতিপুৱাৰ পৰা নামঘৰতে বহি আছ, এতিয়ালৈকে একো এটা খোৱাই নাই। ল চাহ অকণমান খাই ল। নাই নাই মা, সি আহি নোপোৱালৈকে মই একো নাখাওঁ। তাৰ হৈ নামঘৰত শৰাই এভাগ দিছিলোঁ আৰু মনে মনে প্रण লৈছিলোঁ যে সি যেতিয়ালৈকে নাহে তেতিয়ালৈকে মই একোৱেই নাখাওঁ। ভাইৰলে তোৰ ইমান চিন্তা, মোতকৈ বেছি তইহে চিন্তা কৰ তালে। তহঁত দুয়োটা বায়েক ভায়েকৰ মাজত ইমান মৰম দেখি মোৰ সঁচাকৈ বৰ ভাল লাগে অ'। সৰুৰ পৰাই তহঁত দুটা এনেকৈ থাক। বেলেগৰ ল'ৰা ছোৱালীবোৰৰ মাজত সৰু থাকোঁতে কিমান যে কাজিয়া হয়, কিন্তু তহঁত দুটাৰ মাজত তেনেকৈ একো কাজিয়া নহ'লেই। ময়ূৰক মই মাত্ৰ জন্মহে দিছিলোঁ, তাৰ জন্মৰ পিছৰ পৰাই যেন তয়েই তাৰ মাক হৈ পৰিলি। তহঁত দুয়োটাৰ মাজত বয়সৰো বৰ বেছি ব্যৱধান নাই নহয়, মাত্ৰ 5 বছৰৰহে। যেতিয়া ময়ূৰৰ জন্ম হৈছিল তই 5 বছৰীয়াহে আছিলি। 5 বছৰো হোৱাই নাছিলে, 4 বছৰে চলি আছিলে। ইমান সৰু আছিলি তই, তথাপিও তাক কোচত ল'বলৈ তই কিমান যে কন্দা কটা কৰিছিলি। উপায় নাপায় তোৰ কোচত দিব লগা হৈছিলেই তাক। আৰু তয়ো বয়স হিচাপত তাক বহুত ধুনীয়াকৈ লৈছিলি। মোৰ যে অকণমানো কষ্টই নহ'লে ময়ূৰক ডাঙৰ কৰিবলৈ, তয়ে তাৰ চোৱা চিতা কৰিলি। অঁ মা, ময়ূৰ মোৰ একমাত্ৰ ভাইটি, মই তাক মৰম নকৰিমনে বাৰু? তাক মৰম নকৰি বাৰু মই আৰু কাক মৰম কৰিম? সিয়েইতো আমাৰ পৃথিৱী। সৰুৰ পৰা যিটো ভাইটিৰ ওপৰত মোৰ ইমান আশা আছিলে, সেই ভাইটিৰ আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব। গতিকে তুমিয়ে কোৱাচোন বাৰু, তাৰ ৰিজাল্টটো নোপোৱালৈকে মই এবাৰ পানী এটুপি গুলিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ মা। মেট্ৰিকৰ ৰিজাল্টৰ সময়তো তই এনেকুৱাই কৰিছিলি, পিছত দেখিলি নহয় তাৰ ৰিজাল্ট ভালেই হৈছিলে। এইবাৰো নিশ্চয় তাৰ ৰিজাল্ট ভালেই হ'ব, ভালকৈয়ে দেখোন পঢ়া শুনা কৰিছিলে সি। গতিকে ইমান চিন্তা নকৰিবি অ', কিবা এটা খাই লচোন। তাৰ ৰিজাল্ট ভাল হ'বই লাগিব মা, মই তাৰ কাৰণে কিমান যে প্ৰাৰ্থনা কৰিছোঁ। আৰু সিও বহুত কষ্ট কৰিছিল নহয়। আৰু মোৰ সম্পূৰ্ণ বিশ্বাসো আছে ভগৱানৰ ওপৰত আৰু তাৰ কষ্টৰ ওপৰত, সি ভাল ৰিজাল্ট কৰিবই। তথাপিও সি নহালৈকে দেখোন মোৰ কিবা ভাল লগা নাই অ' মা। মই সি অহাৰ পিছতে খাম দিয়া কিবা এটা। সেয়া চা, ময়ূৰ আৰু অনন্তও আহি পালেহি। ভাইটি আহিলি তই, কচোন ক ৰিজাল্ট কেনেকুৱা হ'ল? কি হ'ল সেনেকৈ মন মাৰি আছো যে? অনন্ত দা কি হৈছে বাৰু? খুৰী, মেঘালী, এইবাৰ যি হ'ল হ'ল আৰু। ময়ূৰে অহাবাৰ ভালকৈ চেষ্টা কৰিব নহয়। অহাবাৰ মানে? অহাবাৰ আকৌ কিয় চেষ্টা কৰিব লাগিব? এইবাৰ তাৰ মানে? ময়ূৰ ভালকৈ কচোন তই। কি ক'ম বা আৰু কেনেকৈ ক'ম, মোৰ একো ভাষাই নাইকিয়া হৈছে। ময়ূৰ, তাৰ মানে তোৰ ৰিজাল্ট বেয়া হৈছে? কিন্তু কেনেকৈ? তই ইমান কষ্ট কৰি পঢ়িছিলি। নাই নাই, কিবা এটা গণ্ডগোল হৈছে নিশ্চয়। সেনেকুৱা হ'বই নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। মই কিবা এটা কৰিম ৰ। ভাইটি তই চিন্তা নকৰিবি, পৰীক্ষাৰ বহীবোৰ মই পুনৰ নিৰীক্ষণ কৰাম। আৰে বা, ৰচোন ৰ অকণমান। তোমালোকে বাৰু কেনেকৈ বিশ্বাস কৰিলা যে ময়ূৰৰ ৰিজাল্ট বেয়া হ'ব? তাৰ মানে তহঁতে ধেমালি কৰি আছিলি? ধেমালি কৰিবলৈ সময় পোৱা নাই আৰু তহঁতে? সেইফালে ৰাতিপুৱাৰ পৰা মোৰ কিমান যে চিন্তা লাগি আছে। তই আহি পোৱালে অথনিৰ পৰা বাট চাই আছো, আৰু আহি পাই তহঁতে এনেকুৱা ধেমালি কৰিছ। অঁ ময়ূৰ, নাপায় নহয় এনেকুৱা কৰিব। বায়েৰে ৰাতিপুৱাৰ পৰা পানী এটুপিও খোৱা নাই, তই গম পাৱনে বাৰু? মেঘালীও তই আকৌ মনটো বেয়া কৰিলিয়েনে বাৰু? একো নহয় দে, ইহঁতে ধেমালিহে কৰিছিলে। ভাইটি আগতে ৰিজাল্টটো ভালকৈ কচোন মোক, মই যে অথনিৰ পৰা কিমান বাট চাই আছো। মেঘালী, সি কি ক'ব মই কওঁ শুনা। তোমাৰ মৰমৰ ভাইটিয়ে 5টা বিষয়ত লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাইছে, 87%। ভাইটি বহুত ভাল লাগিলে অ' তোৰ ৰিজাল্টটো শুনি। তোৰ কাৰণেতো এইখিনি সম্ভৱ হ'ল বা, তই মোৰ কাৰণে কিমান কষ্ট কৰিছিলি। মই ৰাতি ৰাতি পঢ়া শুনা কৰোঁ কাৰণে তয়ো শোৱা নাছিলি। তই নিজৰ কিতাপ নিকিনি মোৰ কিতাপ কিনি দিছিলি, আৰু ঘৰৰ সকলোৱে মোৰ কাৰণে কিমান কষ্ট কৰিছিলে, কিমান আশা কৰিছিলে মোক লৈ। সেইকাৰণে ময়ো মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছিলোঁ। এতিয়া যেনিবা ভগৱানে সেই কষ্টৰ ফলো দিলে। পিছে এইটো মাত্ৰ আৰম্ভণিহে ভাইটি, আগলৈ আৰু বহুত দূৰ যাবলৈ আছে। আগৰ পৰাই তোৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছিল নহয়, এতিয়া সেইটো সপোন পূৰা কৰাৰ সময় আহি পৰিলে। নাই নাই বা, আমাৰ দৰে দুখীয়া মানুহবোৰে এইবোৰ মাত্ৰ সপোনহে দেখিব পাৰোঁ। ইমান টকা পইচা খৰচ কৰি মই ইঞ্জিনিয়াৰিং পঢ়িব পাৰিম নেকি? দেউতাই ইমান সৰু চাকৰি এটা কৰি ঘৰখন চলাই আছে, আকৌ মোক ইঞ্জিনিয়াৰিং কেনেকৈ পঢ়াব বাৰু? নালাগে মই জেনেৰেল BSc-হে কৰিম। দেউতাই অকলে নোৱাৰে বাৰু, কিন্তু ময়ো যদি সহায় কৰোঁ তোৰ এইটো সপোন পূৰা হ'ব ভাইটি। বা তই দেখোন নিজে পঢ়ি আছ, ডিগ্ৰী শেষ হোৱাই নাই তোৰ, তই আকৌ কেনেকৈ সহায় কৰিবি দেউতাক? আবেলি সময়খিনিত মই এনেইহে থাকোঁ কলেজৰ পৰা আহি, তাতকৈ ভাবিছোঁ কেইটামান টিউশ্যনকে ল'ম। অনন্ত দা মোক কেইটামান টিউশ্যন যোগাৰ কৰি দিবাচোন। কিন্তু মেঘালী, এইবাৰ দেখোন তোমাৰো ফাইনেল এক্সাম আছে। এনেকৈ টিউশ্যন কৰাই থাকিলে তুমি জানো নিজে পঢ়িবলৈ সময় পাবা? মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে অনন্ত দা, ভাইটিৰ সপোনটো পূৰা কৰিবলৈ মই ইয়াতকৈ বেছি কষ্ট কৰিব পাৰিম। তোমালোকে যদি বেয়া নোপোৱা ময়ো অকণমান সহায় কৰিব পাৰোঁ। মানে মোৰো সাঁচতীয়া টকা কেইটামান আছে, প্ৰয়োজন হ'লে দিব পাৰিম। নাই নাই অনন্ত দা, তুমি এনেও আমাৰ পৰিয়ালটোক বহুত সহায় কৰিছা, এতিয়া ইমানবোৰ টকা পইচা দি সহায় কৰিব নালাগে আৰু। এনেও তুমি বহুতখিনি কৰিব লগা হ'বই। ভাইটিৰ এডমিশ্যনটো হৈ গ'লে তাক লৈ যোৱা, এডমিশ্যন কৰোৱা, সেইবোৰ কামটো তুমিয়ে কৰিব লাগিব। সেইখিনিতো মই এনেও কৰিম, ময়ূৰ অকল তোমাৰ ভাইটি নেকি? মোৰোতো ভাইটি হয়।
তথাপিও প্ৰয়োজন হ'লে ক'বা, মই আছোঁ তোমালোকৰ লগত। অনন্ত দা, আপুনি সঁচাকৈ আমাৰ কাৰণে যিমানখিনি কৰে নিজৰ বংশ পৰিয়ালৰ মানুহে ইমানখিনি নকৰে। মোকো আপুনি কিমান সহায় কৰিছিলে, কিবা এটা বুজি নাপালে আপোনাৰ ওচৰলৈ দৌৰ মাৰিছিলোঁ আৰু আপুনি ইমান ধুনীয়াকৈ বুজাই দিছিল, পটককৈ বুজি পাই গৈছিলোঁ। সেইবোৰ মই এনেই কৰা নাছিলোঁ নহয়, তাত মোৰো স্বাৰ্থ আছিলে। অনন্ত দা, আপোনাৰ কি স্বাৰ্থ আছিলে? এই যে তুমি ভাল ৰিজাল্ট কৰিলে ভাল ভাল মিঠাই দি চাহ একাপ খাব পাৰিম, সেইটো স্বাৰ্থ আকৌ। সেইটো কথা তাৰমানে, মই ভয়ে খাই গৈছিলোঁ। অনন্ত দা, আপুনিও যে নহয়, ৰ'ব মই এতিয়াই হোটেলৰ পৰা ভাল মিঠাই কেইটামান আনোগৈ। ৰিজাল্টটো পায়ে লগালগ গুচি আহিলে নহয় ফূৰ্তিতে, আপুনিও মনত নেপেলালে মিঠাই আনিব লাগে বুলি। একো নাই, হ'ব দিয়ক, মই এতিয়াই লৈ আহিমগৈ। ময়ো চাহৰ ব্যৱস্থা কৰোঁগৈ। মেঘালী, আজি আৰু তোমাক কিহে পায় ন? তোমাৰ মৰমৰ ভাইটিয়ে ইমান ভাল ৰিজাল্ট কৰিছে। অনন্ত দা, আজি বহুত ভাল লাগিছে। মনটো কিবা এতিয়াহে পাতল পাতল লাগিছে। কালিৰ পৰাই মোৰ মনটো ইচাত পিচাত কৰি আছে, ক'তো শান্তিয়ে পোৱা নাছিলোঁ। মেঘালী, তোমাৰ ভাইটিৰ প্ৰতি যে ইমান মৰম, সঁচাকৈ কেতিয়াবা ভাবিলে আচৰিতে লাগে। নহ'লে বাই ভনী ককাই ভাইৰ মাজত ইমান মৰম চেনেহনো ক'ত দেখা যায়? ময়ূৰ মোৰ ভাইটি হয়, তথাপিও তাক মই নিজৰ সন্তানৰ দৰে ভাবোঁ। নাজানো কিয়, তাৰ জন্মৰ পিছৰ পৰাই তাৰ প্ৰতি মোৰ মৰমটো বহুত বেলেগ। সদায় যাতে তোমালোকৰ মৰম চেনেহবোৰ এনেকৈয়ে থাকে, মই সেইটোৱে বিচাৰোঁ। এনেকৈয়ে থাকিব অনন্ত দা, মোৰ বিশ্বাস আছে। মইতো কেতিয়াও সলনি নহয়, আৰু মোৰ ভাইটিও যে কেতিয়াও সলনি নহয় সেইটো মই ভালকৈ জানো। মেঘালী, কথা এটা সুধোনে বাৰু আজি তোমাক? সোধা অনন্ত দা। মানে তুমি সদায় অকল তোমাৰ ভাইটিৰ কথা চিন্তা কৰি থাকিবা, নে কেতিয়াবা নিজৰ কথাও অলপ ভাবিবা? মানে মোৰ কথা কি ভাবিম মই বুজি পোৱা নাই অনন্ত দা। এতিয়া মই তোমাক কেনেকৈ যে বুজাওঁ মেঘালী, তুমি এজনী গাভৰু ছোৱালী। এতিয়াও তুমি ভাইটি ভাইটি কৰি কিমান থাকিবা আৰু? তাক তুমি বহুত ভাল পোৱা, সেইটো বহুত ভাল কথা, আগলৈও এনেকৈ ভাল পাবা। কিন্তু মেঘালী, তোমাৰ অন্তৰত বেলেগ কাৰোবাৰ প্ৰতি অকণমানো ভাল পোৱা নাইনে? মই বুজি পাইছোঁ অনন্ত দা, তুমি কি ক'ব বিচাৰিছা। কিন্তু মোৰ জীৱনত তেনেকুৱা কোনোৱেই নাই, আৰু মই নিবিচাৰোঁ তেনেকুৱা কাকো। মোৰ ভাইটিক লৈয়ে মোৰ সকলো সপোন। সি যাতে ভালকৈ পঢ়া শুনা কৰে, এদিন ভাল চাকৰি কৰে, বুঢ়া বয়সত মোৰ মা দেউতাৰ যাতে যত্ন ল'ব পাৰে সি। তুমি সকলোৰে কথা চিন্তা কৰিলা, পিছে তোমাৰ কথা? কিছু বছৰ পিছত হয়তো চাকৰি পোৱাৰ পিছত ভাইটিয়েও বিয়া পাতিব, তাৰো এখন সংসাৰ হ'ব। আৰু তোমাৰ সংসাৰ, সেইটোৰ বিষয়ে কি ভাবিছা মেঘালী? সেইবোৰ ভাবিবলৈ মোৰ ওচৰত সময় নাই অনন্ত দা। আগতে ভাইটিৰ জীৱনটো অকণমান ঠিক ঠাক হৈ লওকচোন। বাৰু অনন্ত দা, আপুনি অকণমান বহকচোন। মায়েনো পাকঘৰত কি কৰিছে ইমান সময়, মই চাই আহোঁগৈ। কিমান বছৰৰ পৰা যে মই কেৱল তোমাকেই ভাল পাওঁ মেঘালী, কিন্তু কি হ'ব, তুমি মোৰ মনৰ কথাবোৰ বুজিয়েই নোপোৱা। নে বুজি পায়ো তুমি অবুজ হোৱাৰ অভিনয় কৰা, সেইটো মই নাজানো আৰু তুমি তোমাৰ নিজৰ কথা ভাবিবলৈ কেতিয়া শিকিবা? ভাইটি, মেডিচিনবোৰ লৈছ নহয়, আৰু দেখোন ঠাণ্ডা দিন পালেহিয়ে, তই গৰম কাপোৰ দুটামান লৈ ল'ব লাগিছিল। আৰু শুন, বাহিৰৰ বস্তুবোৰ বেছিকৈ নাখাবি। অনন্ত দাই কৈছে নহয়, তই বোলে যিখন হোষ্টেলত থাকিবি তাত বোলে খানা ভালেই দিয়ে, গতিকে হোষ্টেলতে খাবি। বাহিৰা বস্তুবোৰ বেছিকৈ খালে তোৰ আকৌ পেটৰ অসুখ হ'ব। ময়ো নাথাকিম নহয় ওচৰত। ভাইটিও, তোৰ কাৰণে মোৰ বহুত চিন্তা লাগি আছে অ', ভালকৈ থাকিবি কিন্তু। মেঘালী বা তয়ো যে নহয়, এতিয়া মই সৰু হৈ থকা নাই নহয়, মোৰ কথা কিয় ইমানকৈ চিন্তা কৰ? আৰু মা, তুমিও ইমানকৈ কন্দা কটা কৰি আছা, বা আৰু তুমি মানে আজি মোক জীৱনৰ কাৰণে বিদায় দিছা নেকি? ময়ূৰো, তহঁত দুটা জন্মৰ পিছৰ পৰা তহঁতক এৰি মই থকাই নাই। সেই প্ৰথম তই ওলাই গৈছ ঘৰৰ পৰা, অকণমানতো বেয়া লাগিবই আৰু। হ'ব দিয়া, এতিয়া কন্দা কটা বন্ধ কৰা। সি পঢ়িবলৈহে গৈছে, তুমি মাকজনী হৈ উৎসাহে দিব লাগে। হ'ব বোপাই, মই নাকান্দো আৰু। তই ভাল কামৰ কাৰণেহে গৈ আছ, ৰিজাল্ট ভাল কৰিলি কাৰণেহে এনেকৈ দূৰত গৈ পঢ়িবলৈ সুবিধা পাইছ। সেইটোৱেতো মা, তোমালোকে এনেকৈ ঘৰত মন মাৰি থাকিলে মোৰ জানো তাত মন বহিব? ভাইটি, তই কিন্তু তাত গৈ আমাৰ কথা চিন্তা কৰি নাথাকিবি, পঢ়া শুনা ভালকৈ কৰিবি। যিটো কামৰ কাৰণে ঘৰৰ পৰা ওলাই গৈছ, সেইটো কামতে মন দিবি। বহুত দেখিছোঁ, গাঁৱৰ পৰা এনেকৈ ল'ৰা ছোৱালীবোৰ পঢ়িবলৈ ওলাই গৈ বহুতেই সলনি হৈ যায়। তই কিন্তু তেনেকুৱা নকৰিবি দেই ভাইটি, তোৰ ওপৰত আমাৰ সকলোৰে কিমান আশা আছে, তইতো ভালকৈয়ে জান। বা, তোৰ মোৰ ওপৰত এইখিনি বিশ্বাসো নাইনে? আছে ভাইটি, বিশ্বাস আছে। সেইকাৰণেইতো তোক ইমান কষ্ট কৰি হ'লেও বাহিৰত পঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ। তথাপিও অকণমান চিন্তা আহেই নহয়, প্ৰথমবাৰৰ কাৰণেতো এনেকৈ ওলাই গৈছ ঘৰৰ পৰা। হ'ব, তহঁতে এতিয়া ইমান চিন্তা কৰি দেখুৱাব নালাগে তাক। সময়ো বহুত হ'ল নহয়, অনন্ত এতিয়ালৈকে আহিয়ে পোৱা নাই যে। তাকে দেউতা, অনন্ত দা এতিয়ালৈকে অহা নাই। মইতো অকলে যাবও নোৱাৰোঁ, চহৰত মই একো চিনিয়ে নাপাওঁ। ইমান দেৰি হৈ গ'ল এতিয়ালৈকে অহা নাই, নাহিব নেকি বাৰু আজি? আহিব, অনন্ত দাই তোক লৈ যোৱাৰ দায়িত্ব লৈছে যেতিয়া নিশ্চয় আহিব। সেয়া, নাম লোৱা মাত্ৰকে অনন্ত দা আহি পালেহিয়ে। অনন্ত, আহিলা? আমাৰ আকৌ চিন্তাই হৈ গৈছিল, ইমান দেৰিলৈকে অহা নাই তুমি, কিবা সমস্যাই হৈছে নেকি? সমস্যা মানে বেলেগ একো নাই খুৰা, মাত্ৰ মাৰ গাটোহে অকণমান বেয়া হৈ আছে। ৰাতিপুৱাই ডক্তৰক দেখুৱাই আনিলোগে, মেডিচিন দি থৈ আহিছোঁ।
অনন্ত, মাৰৰ কি হৈছে? বেছি বেমাৰ হৈছে নেকি? যদি বেছি কিবা সমস্যা হৈছে তেনেহ'লে আজি নগ'লেও হ'ব নেকি? নাই নাই খুৰী, ইমান ডাঙৰ একো হোৱা নাই। মাত্ৰ আজি দিনটো মা অকলশৰে থাকিব যে, সেইকাৰণে ৰিস্ক নল'লোঁ আৰু। অকণমান দুৰ্বলহে হৈছে, বেলেগ একো নাই, ডক্টৰে কৈছে নহয়। ঘৰখনত মই আৰু মা অকলশৰে থাকোঁ। মই ক'ৰবাত ওলাই গ'লে মা একেবাৰে অকলশৰীয়া হৈ যায়। আৰু মাক এনেকৈ অকলশৰে থৈ গ'লে মোৰো চিন্তা লাগি থাকে, সেইকাৰণে একেবাৰে ডক্টৰ দেখুৱাই গৈছোঁ আৰু। এতিয়া আৰু একো চিন্তা নাই, ময়ূৰক ভালকৈ থৈ আহিব পাৰিম। অনন্ত দা, তুমি চিন্তা কৰিব নালাগে। আজি দিনটো বাৰু ময়ে থাকিম বৰমাৰ ওচৰত। অঁ হয় নেকি মেঘালী? ভালেই হ'ব তেতিয়াহ'লে, মাৰো লগ এটা হ'ব। অঁ মেঘালী, বৰমাৰ ওচৰত আজি তয়ে থাকিবি। ইমান ডাঙৰ ঘৰখনত অকলশৰে মানুহজনী কেনেকৈ থাকিব বাৰু? ময়ূৰ, ব'লা আমি গৈ থাকোঁ, দেৰিয়ে হৈছে নহয়। মা দেউতা ভালকৈ থাকিবা, মই যাওঁ। যা ময়ূৰ, ভালকৈ পঢ়া শুনা কৰিবি, ভগৱানে মংগল কৰিব, চিন্তা নকৰিবি। যাওঁ বোপাই, যা, ভালকৈ থাকিবি। বা মই যোৱাৰ পিছত কিন্তু তই কন্দা কটা কৰি নাথাকিবি। তয়ে যদি কন্দা কটা কৰি থাক, মা দেউতাক কোনে বুজনি দিব? হ'ব দে ময়ূৰ, মই কন্দা কথা নকৰোঁ। আৰু তই ঘৰৰ কথা ইমান চিন্তা কৰিব নালাগে। যা, ভালকৈ পঢ়িবি। ভগৱান, ল'ৰাটোক ভালে কুশলে ৰাখিবা। মেঘালী, একমাত্ৰ তই জোৰ কৰাৰ কাৰণেহে ভাইৰক ইঞ্জিনিয়াৰিং পঢ়িবলৈ পঠাইছোঁ। নাজানো আৰু ইমান সৰু চাকৰি এটা কৰি মই কিমানখিনিলৈকে টানিব পাৰিম। তুমি ইমান চিন্তা কৰিব নালাগে দেউতা। তুমি অকলশৰেনো কিমানখিনি চাবা। সেইকাৰণে ময়ো সহায় কৰিম নহয় এতিয়াৰ পৰা। অনন্তদায়ে মোক টিউশ্যন কেইবাটাও গোটাই দিছে। প্ৰয়োজন হ'লে আৰু টিউশ্যন ল'ম। তথাপিও ভাইটিৰ সপোনটো পূৰা কৰিহে এৰিম। ময়ূৰ সঁচাকৈয়ে বৰ ভাগ্যৱান অ', তোৰ দৰে এজনী বায়েক পাইছে। তহঁত দুয়োটাৰ মাজত ইমান মৰম চেনেহ দেখি বৰ ভাল লাগে অ'। দেউতাক হিচাপে মই গৰ্ব কৰোঁ। মই এইখন পৃথিৱীত নাথাকিলেও যে তহঁত দুয়োটাই সদায় মিলিজুলি থাকিবি, হাই কাজিয়া কেতিয়াও নকৰ, সেইটো ভাবিয়েই মই বহুত শান্তি পাওঁ। দেউতা, এইবোৰ কি কৈছা? তুমি আকৌ কিয় আমাক এৰি থৈ যাবা? এইবোৰ কথা নকবা দেই আৰু। সঁচাকৈ দেই, আপোনাৰো কাম নাই আৰু। ল'ৰাটো ওলাই গৈছে ইমান ভাল কাম এটাৰ কাৰণে, আপুনি আকৌ ঘৰতে অমংগলীয়া কথাবোৰ কৈ আছে। মেঘালী, ময়ূৰ ইয়াৰ পৰা যোৱাৰ পৰাই তুমি মনটো মাৰিয়ে আছা। কিমান আৰু মন মাৰি থাকিবা? সি পঢ়িবলৈহে গৈছে, ঘৰ এৰি থৈ যোৱাকৈ নাই নহয়। কি কৰিম অনন্তদা, বহুত পাহৰি থাকিবলৈ চেষ্টা কৰোঁ। তথাপিও দেখোন অকল ময়ূৰৰ কথাই মনলৈ আহি থাকে। সি বা ভালকৈ খোৱা বোৱা কৰিছেনে নাই, কিবা অসুখ বিসুখেই হৈছে নেকি? বৰ চিন্তা লাগি থাকে অ' তালৈ। আৰে ফোন কৰিবা আকৌ, ঘৰত বহি এনেকৈ চিন্তা কৰি থাকিলে হ'ব জানো? ফোন কৰোঁ মাজে মাজে, পঢ়া শুনাৰ কথা সুধোঁ। আৰু তেনেকৈ বেছি কথা পতা নহয় আৰু। সিও পঢ়া শুনাত ব্যস্ত থাকে, বেছি দিগদাৰ দিবলৈ বেয়া লাগে। আৰু তাৰ যদি কিবা বেমাৰ আজাৰ হয়ও, সি জানো আমাক ক'ব? ঘৰতে আমি চিন্তা কৰি থাকিম কাৰণে সি লুকুৱাই ৰাখিব দেখোন। আৰে ইমান চিন্তা নকৰিবাচোন, তাৰ একো হোৱা নাই। এনেই চিন্তাবোৰ কৰি থাকা। মই ফোন কৰিছিলোঁ নহয় কালি, সি ভালে আছে। কিবা হোৱা হ'লে মোকতো ক'লে হ'লে। অঁ হয় নেকি অনন্তদা? তুমি ফোন কৰিছিলা তালৈ? ঠিকে আছে ন? মাজে মাজে তালৈ ফোন কৰি থাকিবা। কিবা সমস্যা হ'লে আমাক নক'লেও তোমাক অন্ততঃ ক'ব। হ'ব দিয়া মেঘালী, তোমাৰ মৰমৰ ভাইটি ভালে আছে, ভালকৈ পঢ়া শুনাও কৰি আছে। তাক লৈ আৰু ইমান চিন্তা কৰিব নালাগে। আৰু শুনাচোন মেঘালী, তোমাৰ নিজৰো পৰীক্ষা পাইছেহি নহয়, ইমানবোৰ টিউশ্যন গোটাই লৈছা, নিজে পঢ়িবলৈ জানো সময় পাইছা? অঁ অনন্তদা, ভাল মনত পেলালা। মোক আৰু কেইটামান টিউশ্যন যোগাৰ কৰি দিবাচোন। ভাইটিক বোলে কেইখনমান কিতাপৰ প্ৰয়োজন হৈ আছে। এডমিশ্যনৰ সময়ত বহুতখিনি টকা খৰচ হ'ল নহয়, এতিয়া হাতত টকাই নাই অ'। নতুন টিউশ্যন কেইটামান পালে তাক কিতাপ কেইখন কিনি দিব পাৰিলোঁ হ'লে। আৰু টিউশ্যন লাগে? তুমি ঘৰতে স্কুল খুলিম বুলি ভাবিছা নেকি মেঘালী? প্ৰয়োজন হ'লে খুলিব লাগিব। মোৰ ভাইটিৰ সৰুৰে পৰা সপোন আছিল ইঞ্জিনিয়াৰ হোৱাৰ। সেইটো সপোনটো মই পূৰা কৰিবই লাগিব। তাৰ সপোনকে পূৰাওঁতে তুমি নিজৰ কথা চিন্তা কৰিবলৈ বাদেই দিছা দেখোন মেঘালী। সেইকাৰণে তোমাৰ চিন্তা এতিয়া ময়ে কৰিব লগা হৈছে। এয়া লোৱা, তোমাৰ মেজৰৰ কিতাপ নাই বুলি কৈছিলা নহয়, আজি লৈ আহিছোঁ। পৰীক্ষালৈ আৰু বেছিদিন নাই কিন্তু, এতিয়াৰ পৰাই ভালকৈ পঢ়া শুনা কৰিবা। অনন্তদা, এই দুখন কিতাপৰ দাম বহুত নহয়। তুমি কিয় আনিব লাগে বাৰু মোৰ কাৰণে? কিয় আনিব লাগে মানে? পৰীক্ষা দেখোন পালেহিয়ে, এতিয়ালৈকে তুমি মেজৰৰ কিতাপেই লোৱা নাছিলা। কি পঢ়ি পৰীক্ষা দিলা হ'লে তুমি? মই কিবা এটা যোগাৰ কৰিলোঁ হ'লে নহয়, লগৰ ছোৱালীৰ পৰা দুদিনৰ কাৰণে হ'লেও কিতাপ আনি পঢ়িলোঁ হ'লে। দুদিনতনো আৰু তুমি কি পঢ়িব পাৰিবা? আৰু লোকৰ পৰা কিয় ল'ব লাগে? মই আনি দিছোঁ নহয় এতিয়া। অনন্তদা, তুমি এই দুখন কিতাপ ঘূৰাই দিয়াগে। তোমাৰ যদি কিবা দিবলৈ মন আছে, তেনেহ'লে ভাইটিক যিখন কিতাপৰ প্ৰয়োজন হৈছে সেইখনকে আনি দিয়া। আৰু তোমাক মই লাহে লাহে কিতাপৰ দামটো দি দিম বাৰু। এনেই তুমি টকা খৰচ কৰি কিয় আনিব লাগে? টকা পইচাৰ কথা ইয়াত নাহে মেঘালী। মই তোমাৰ কাৰণে আনিছিলোঁ মৰমত, আৰু তোমাৰ কথা চিন্তা কৰোঁ কাৰণেহে আনিছিলোঁ। এই দুখন তুমি ৰাখা, তোমাৰ ভাইটিক যিখন কিতাপৰ প্ৰয়োজন হৈ আছে সেইখনো মই আনি দিম বাৰু। নালাগে নালাগে অনন্তদা, তুমি ইমানবোৰ টকা কিয় খৰচ কৰিব লাগে? শুনাচোন মেঘালী, মই চৰকাৰী চাকৰি নকৰোঁ, সৰু সুৰা ব্যৱসায় কৰোঁ। সেইকাৰণেই বাৰু তুমি মোৰ মনৰ কথাবোৰ বুজিও অবুজোৱা নেকি? এইবোৰ তুমি কি কৈ আছা অনন্তদা? তোমাৰ মনৰ কথাবোৰ মই বুজিও অবুজ হওঁ মানে? মই বুজি পোৱা নাই। ইমান বছৰৰ পৰা যে মই নিজতকৈ বেছি তোমাৰ কথা চিন্তা কৰোঁ। তুমি সঁচাকৈ অকণমানো বুজি নোপোৱা নে ইয়াৰ কাৰণটো কি?
অনন্ত দা, তুমি অকল মোৰ কাৰণে নহয় আমাৰ ঘৰৰ সকলোৰে কাৰণে চিন্তা কৰা। আৰু ইয়াত যে কিবা কাৰণ থাকিব পাৰে মই ভবা নাছিলোঁ। আমি একেখন গাঁৱৰে হয়। মোক আৰু ময়ূৰক তুমি সৰুৰ পৰা দেখিছা। মোতকৈ তুমি প্ৰায় 2 বছৰমান ডাঙৰ আছিলা। গতিকে আমি দুয়োটা একেলগে খেলা ধূলা কৰিয়ে ডাঙৰ হৈছোঁ। একেবাৰে নিজৰ মানুহৰ দৰে হৈ পৰিলোঁ এতিয়া। ইয়াত আকৌ বেলেগ কিবা কাৰণ আছে নেকি? তোমাক আৰু মই কেনেকৈ বুজাম বাৰু মেঘালী? খেলা ধূলা অকল মই তোমাৰ লগতে কৰা নাছিলোঁ নহয়। গাঁৱত আৰু বহুতো ছোৱালী আছে যাৰ লগত মই সৰুতে খেলিছিলোঁ, একেলগে ডাঙৰ হৈছোঁ। কিন্তু ক'তা, সিহঁতৰ কাৰণেতো মই ইমান চিন্তা নকৰোঁ। অঁ, কথাটো তুমি ঠিকেই কৈছা। মই এতিয়াহে ভাবি চাইছোঁ। সঁচাকৈয়েতো তুমি মোৰ কাৰণে আৰু মোৰ ঘৰখনৰ কাৰণে বহুতেই চিন্তা কৰা। আমাৰ ঘৰৰ প্ৰত্যেকটো কাম তোমাৰ লগত পৰামৰ্শ কৰিয়ে কৰা হয়। ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰো আনকি তোমাৰ লগতে লোৱা হয়। কিন্তু আনৰ কাৰণেতো তুমি ইমানখিনি নকৰা কিয় অনন্ত দা? ইয়াৰ কাৰণটো তুমি নিজকে এবাৰ সুধি চোৱাচোন। কেতিয়াবা নিজৰ কথাও অকণমান চিন্তা কৰা, তেতিয়া উত্তৰটো তুমি নিজে নিজে পাই যাবা। তোমাৰ বয়সৰ ছোৱালীবোৰে নিজৰ জীৱনটোলৈ কিমান ৰঙীন সপোন দেখে, আৰু তুমি সেই সৰুৰ পৰা এতিয়ালৈকে তুমি অকল ময়ূৰৰ কথাই চিন্তা কৰা। ভাল কথা, বহুত ভাল কথা যে তুমি নিজৰ ভাইটিৰ কথা ইমান চিন্তা কৰা। কিন্তু সেই বুলি তুমি নিজক পাহৰি যাবা নেকি? তোমাৰো এটা জীৱন আছে। গোটেই জীৱনটো তুমি অকলশৰেতো কটাব নোৱাৰা। তোমাকো এদিন জীৱন সংগীৰ প্ৰয়োজন হ'ব মেঘালী। তুমি ঠিকেই কৈছা অনন্ত দা, কিন্তু এইবোৰ কথা মই এতিয়ালৈকে ভবাই নাই অ'। আৰু মোক যে জীৱন সংগী এজনৰ প্ৰয়োজন হ'বই তেনেকুৱাতো কোনো কথা নাই। কিয়, মই যদি ঘৰত থাকিয়ে বহি হওঁ মোৰ ভাইটিয়ে মোক নাচাব নেকি? উফ মেঘালী, তোমাক আৰু বুজাই লাভ নাই। হ'ব দিয়া, ইমান বছৰ অপেক্ষা কৰিলোৱে যেতিয়া আৰু কেইবছৰমান অপেক্ষা কৰোঁ। তোমাৰ ভাইটিৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোনটো যেতিয়া পূৰা হ'ব তেতিয়াতো তুমি নিজৰ কথা চিন্তা কৰিবা। ইমান বছৰ অপেক্ষা কৰিলা মানে? অনন্ত দা, মই বুজি পাইছোঁ দিয়া তুমি কি ক'ব চেষ্টা কৰিছা। কিন্তু তুমিয়ে কোৱাচোন, ভাল পোৱাৰ দৰে এটা সম্পৰ্কত মই জানো সোমাব পাৰিম? দেউতাই সৰু চাকৰি এটা কৰে, ঘৰখন যেনে তেনেহে চলে। তাতে আকৌ এতিয়া ভাইটিৰ পঢ়া শুনাৰ দায়িত্ব, সেইবোৰতো ময়ে ল'ব লাগিব। মোৰ মনটো যদি এতিয়া এইবোৰ কথাত সোমাই পৰে, মই মোৰ ভাইটিৰ ভৱিষ্যতটো বনাব নোৱাৰিম অনন্ত দা। প্ৰথমে মই তাৰ বায়েক হোৱাৰ দায়িত্বখিনি পালন কৰিব বিচাৰোঁ। তাত মোৰ কোনো আপত্তি নাই মেঘালী, আমি দুয়ো মিলিও সেই দায়িত্ব পালন কৰিব পাৰিলোঁ হ'লে। কিন্তু তুমি যিহেতু বিচৰা নাই, ঠিক আছে বাৰু, হ'ব দিয়া। মাত্ৰ মোৰ মাৰ কাৰণেহে চিন্তা লাগেও। ঘৰত এজনী বোৱাৰীৰ বহুত প্ৰয়োজন হৈ আছে। জানাই নহয় তুমি, মাৰ গাটো ঠিকেই নাথাকে। ময়ো ইটো সিটো কামত ওলাই যাব লাগে। অনন্ত দা, তুমি মোৰ কাৰণে অপেক্ষা কৰি নাথাকিবা অ'। বৰমাৰ সঁচাকৈয়ে বহুত কষ্ট হৈছে। এজনী বোৱাৰী আহিলে বৰমাৰ লগো হ'ব আৰু বহুতখিনি সহায়ো হ'ব। গতিকে যদি বৰমায়ে বিচাৰে তেনেহ'লে তুমি বিয়া পাতি লোৱা। নাই মেঘালী, সেইটো মই কেতিয়াও কৰিব নোৱাৰোঁ। প্ৰয়োজন হ'লে গোটেই জীৱন মই তোমাৰ কাৰণে অপেক্ষা কৰিম। হঠাৎ এইবোৰ কি হৈ গ'ল মাজনী? যোৱাকালিলৈকেতো মানুহজন ঠিকেই আছিল। ভাত পানী খাই বৈ ভালকৈয়ে শুইছিল দেখোন যোৱা ৰাতি। ৰাতিপুৱা ইমান দেৰিলৈকে মানুহজন কেতিয়াও শুই নাথাকে। আজি ইমান দেৰি হোৱাৰ কাৰণে মই ইমান মাতিছোঁ, নাই, মাতবোল নাই। একো বেমাৰ আজাৰ নোহোৱাকৈ মানুহজনে আমাক ইমান হঠাতে এনেকৈ এৰি থৈ গুচি গ'ল। মই কেনেকৈ মানি লওঁ বাৰু? মানি ল'ব পৰা নাই মা। দেউতা আমাৰ মাজত নাই, সেইটো মানি ল'ব পৰা নাই মই। কিয় আমাক এনেকৈ এৰি থৈ আপুনি গুচি গ'ল? বাইদেউ, তই যদি এনেকৈ ভাঙি পৰ, ইমানকৈ কন্দা কটা কৰ, মাক কোনে চম্ভালিব? মা, তুমিও ইমান কন্দা কটা নকৰিবা আৰু। যোৱাজনটো গুচিয়ে গ'ল। দেউতা নাই আৰু আজিৰ পৰা। বা আৰু মই এতিয়াৰ পৰা তোমাৰ মুখলৈ চাই জীয়াই থাকিম মা। কিবা বেমাৰ আজাৰ হোৱা হ'লে মানি ল'ব পাৰিলো হ'লেও বোপাই, কিন্তু ইমান হঠাৎ সুস্থ সবল মানুহ এজন। হ'ব মা, হ'ব। এতিয়া আমি মাত্ৰ প্ৰাৰ্থনাহে কৰিব পাৰোঁ। দেউতা য'তেই আছে তেওঁ যাতে শান্তিত থাকক, তেওঁৰ আত্মাই যাতে শান্তি পাওক। আমি যদি ইমান কন্দা কটা কৰি থাকোঁ ঘৰত, দেউতাৰ আত্মাই জানো শান্তি পাব? আৰু মা, তুমিও দেখোন অসুস্থ হৈ পৰিবা। মেঘালী, তোমাৰ ৰিজাল্ট ওলালে নহয়, তুমি ফাৰ্ষ্ট ক্লাছ পাইছা। খুৰা, এইবোৰ কি হৈ গ'ল মেঘালী? অনন্ততা, দেউতা আৰু আমাৰ মাজত নাই। মই বিশ্বাস কৰিব পৰা নাই। 2 দিন আগত মই গুৱাহাটীলৈ গৈছিলোঁ আৰু আহোঁতে বাহিৰে মেঘালীৰ ৰিজাল্টটো লৈ আহিলোঁ। 2 দিনৰ আগততো খুৰাক ঠিকেই দেখি গৈছিলোঁ। 2 দিনৰ আগত কি অনন্তদা? যোৱাকালিলৈকে দেউতা ঠিকেই আছিল। আজি মোৰ ৰিজাল্ট ওলাবৰ কাৰণে দেউতা বহুত আগ্ৰহেৰে ৰৈ আছিল। কিন্তু মোৰ ৰিজাল্ট শুনাৰ ভাগ্য দেউতাৰ নহ'ল আৰু। নাকান্দিবা মেঘালী, নাকান্দিবা। খুৰী, ধৈৰ্য ধৰক আৰু। অৱশ্যে আপোনালোককনো মই কি বুলি সান্তনা দিম? ইমান সুস্থ সবল মানুহ এজন ইমান হঠাৎ নাইকিয়া হৈ গৈছে। কোনেও মানি ল'ব নোৱাৰে ইমান সহজে। আপোনালোকে বাৰু কেনেকৈ মানি ল'ব? চকু পানীবোৰ ওলাই যাব দিয়ক। চকু পানীৰ লগতে মনৰ বিষাদবোৰো অলপ হ'লেও আঁতৰিব। কিমান কি আশা কৰি যে আহিছিলোঁ মই,
মেঘালীয়ে ফাৰ্ষ্ট ক্লাছ পাইছে। তাৰোপৰি মাৰ্কছো বহুত ভাল পাইছে তাই যিমানখিনি পঢ়িছিলে তাৰ তুলনাত বহুতেই ভাল হৈছে ৰিজাল্ট। ভাবিছিলোঁ ভাইটিও আহিছে যেতিয়া গোটেইকেইটাই মিলি পাৰ্টি কৰিম, কিন্তু আহি মই এয়া কি দেখিবলৈ পালোঁ। মোৰ ৰিজাল্টৰ কথা দেউতাই শুনিলে বৰ ভাল পালে হ'লে। কিয় বাৰু ভগৱানে এনেকুৱা কৰিলে? মোৰ ৰিজাল্টটো শুনিব নাপালে দেউতাই। ভাইটিক লৈ দেউতাৰ কিমান যে আশা আছিল, কিমান সপোন আছিল। ভাইটি এদিন ডাঙৰ ইঞ্জিনিয়াৰ হ'ব, সেয়া আৰু দেউতাই চাব নাপাব। অনন্তদা, ধৈৰ্য ধৰা মেঘালী, ধৈৰ্য ধৰা। সেনেকৈ ভাঙি পৰিলে নহ'ব নহয়। তুমিতো আগৰ পৰা বহুত সাহসী হয়, সেনেকৈ দুৰ্বল হৈ নপৰিবা। দেউতাৰ অনুপস্থিতিত এইখন ঘৰৰ দায়িত্ব এতিয়া তোমাৰ ওপৰত। মাক আৰু ভাইটিক তুমিয়ে চোৱা চিতা কৰিব লাগিব। তুমি এনেকৈ দুৰ্বল হৈ পৰিলে কেনেকৈ হ'ব? তুমি ঠিকেই কৈছা অনন্তদা। এতিয়াৰ পৰা এইখন ঘৰৰ সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰত। দেউতাৰ দায়িত্বখিনি মই ভালকৈ পালন কৰিম। মাক আৰু ভাইটিক অকণমানো কষ্ট হ'বলৈ নিদিওঁ মই। এমাহ হৈ গ'ল চন্দনা, দেউতা এখন পৃথিৱীৰ পৰা গুচি যোৱা, কিন্তু এতিয়ালৈকে যেন মানিয়ে ল'ব পৰা নাই। বুজি পাইছোঁ ময়ূৰ, নিজৰ দেউতাক হেৰুৱাইছা তুমি, দুখটো লাগিবই। কিন্তু সেই বুলিয়ে অকল মন মাৰি এনেকৈ থাকিলে জানো হ'ব? দেউতা ঢুকুৱা এমাহেই পাৰ হ'ল, তুমি এতিয়ালৈকে সেইখিনি সময়ৰ পৰা ওলাই আহিব পৰা নাই। কেনেকৈ ওলাই আহিম চন্দনা, তুমিয়েই কোৱাচোন। এতিয়াই জানো দেউতাই আমাক এৰি যোৱাৰ সময় হৈছিল? সুস্থ সবল মানুহজন এনেকৈ পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল। আমাৰ এক্সামো আহি পাইছে, পঢ়া শুনাত মন দিব লাগে নহয়। তুমি আৰু সেইবোৰ কিমান চিন্তা কৰি থাকিবা? মইনো আৰু এক্সাম দি কি কৰিম চন্দনা? দেউতাৰ ভৰসাতেইতো ইঞ্জিনিয়াৰিং পঢ়িবলৈ ওলাই আহিছিলোঁ। এতিয়া দেউতাই নাই। বায়ে অকল টিউশ্যন কৰি মোক জানো ইমানখিনি পঢ়াব পাৰিব? সৰুকৈ হ'লেও দেউতাই এটা চাকৰি কৰিছিল, কিন্তু এতিয়াতো দেউতাও নাই। পঢ়া শুনা বাদ দিম বুলিয়ে ভাবিছোঁ আৰু মই চন্দনা। সৰু সুৰা কিবা যদি চাকৰি পাওঁ, প্ৰাইভেট হ'লেও সোমাই যাম আৰু। ময়ূৰ, সেইবোৰ তুমি কি কৈছা? তোমাৰ দেউতা নাই বুলি কি হ'ল? মোৰ দেউতা আছে নহয়। মই মা দেউতাৰ একমাত্ৰ ছোৱালী হয়, আৰু মা দেউতাক মই আগতেই তোমাৰ কথা কৈছোঁ। তুমি মোক আৰু মই তোমাক বহুত ভাল পাওঁ, সেই কথা মাক আৰু দেউতাক মই দুয়োজনকে কৈছোঁ। তুমি ইমান ধনী ঘৰৰ ল'ৰা নহয়, সেইটোত মা দেউতাই অলপো আপত্তি কৰা নাই। প্ৰয়োজন হ'লে তোমাক হেল্প কৰিম বুলিও কৈছে। গতিকে তুমি পঢ়া শুনাৰ কথাত ইমান চিন্তা কৰিব নালাগে। মোৰ দেউতাই তোমাৰ ফিজ দি দিব নহয়। নাই চন্দনা, মই এনেকৈ আনৰ সহায় লৈ পঢ়িব নোৱাৰোঁ। আনৰ সহায়? তাৰমানে মোৰ ঘৰখনৰ মানুহবোৰ তোমাৰ কাৰণে পৰ? সেইটো কোৱা নাই অ' চন্দনা, কিন্তু এতিয়ালৈকেতো আপুনিও হোৱা নাই। তুমি আৰু মই মাত্ৰ ভালহে পাওঁ। আমাৰ এই সম্পৰ্কটোৰ কোনো সামাজিক নাম নাই নহয়। তাতেনো কি হ'ল? তোমাৰ মোৰ ওপৰত ভৰসা নাই নেকি? নে তোমাৰ নিজৰ ওপৰতে ভৰসা নাই? ময়ূৰ, কেনেবাকৈ আকৌ তুমি ভাবিছা নেকি যে তুমি মোক বাদ দি বেলেগ কাৰোবাক বিয়া পাতিবা? আৰে চন্দনা, মই এইবোৰ কিয় ভাবিম বাৰু? আৰু এইটো সময়ত তুমি এইবোৰ কথা কিয় কৈ আছা? এনেই মোৰ মনটো ইমান অশান্ত হৈ আছে। বুজি পাইছোঁ ময়ূৰ, কিন্তু মোৰো নিজৰ এটা জীৱন আছে। মইতো এনেকৈ দুধুৰ মুধুৰৰ মাজত থাকিব নোৱাৰোঁ। এটা কাম কৰোঁ নহ'লে, ব'লা আজি তোমাক আমাৰ ঘৰলৈ লৈ যাওঁ। মা দেউতাৰ লগত তোমাক তেনেকৈ চিনাকি কৰাই দিয়াই নাই নহয়। বেলেগ এদিন যাম বাৰু চন্দনা, আজি মোৰ একেবাৰে মন নাই। মন নাথাকিলেও আজি তুমি যাবই লাগিব মোৰ লগত। মা আৰু পাপাই প্ৰায়ে কৈ থাকে তোমাক এদিন লগ পাব বিচাৰে বুলি, গতিকে আজিয়েই ভাল সময়। আমাৰ ক্লাছো নাই আজি, দিনটো এনেইহে থাকিম। তাতকৈ ব'লা আমাৰ ঘৰৰ পৰাই আহিমগৈ। তোমাৰ ঘৰলৈ এনেকৈ মই অকলে গ'লে ভাল হ'ব জানো? মা আৰু বাক লৈ গ'লে ভাল আছিল। মা যাব নোৱাৰিলেও অন্ততঃ বাক লৈ গ'লো হ'লে। আগত তুমি নিজে মা পাপাৰ লগত চিনাকি হৈ লোৱাচোন, তাৰপিছত তোমাৰ ঘৰৰ মানুহ লৈ যাবা বাৰু। তেনেহ'লে তুমিয়ে ময়ূৰ ন? তোমাক লগ পাবলৈ আমাৰ বৰ মন গৈ আছিলে। ভালেই কৰিলা তুমি আজি আহিলা যে। অৱশ্যে আমাৰ এখেত ঘৰত নাই, কাম এটাৰ কাৰণে বাহিৰলৈ গৈছে। পিছে একো নাই দিয়া, মই লগ পোৱা তেওঁ লগ পোৱা একে কথাহে। তোমাৰ দেউতাৰ খবৰটো পালোঁ, সঞ্জনাই কৈছিলে। দুখ নকৰিবা ময়ূৰ, জন্ম মৃত্যুৰ কথা কোনেও ক'ব নোৱাৰে নহয়। এফালৰ পৰা চাবলৈ হ'লে ভালেই হ'ল দিয়া, তোমাৰ দেউতাই একো কষ্ট নোপোৱাকৈ এইখন পৃথিৱীৰ পৰা যাবগৈ পাৰিলে। এদিন নহয় এদিনতো চবেই যাবই লাগিব, গতিকে কষ্ট পাই যোৱাতকৈ তেওঁ যে শান্তিয়ে যাব পাৰিলে সেয়াই বহুত। সেইটো হয় বাৰু আণ্টি, তথাপি মানি ল'বলৈ বহুত কষ্ট হয়। বুজি পাইছোঁ ময়ূৰ, তোমালোকক আৰু সময় লাগিব মানি ল'বলৈ। কিন্তু যিমান পাৰা সোনকালে বাস্তৱলৈ ঘূৰি অহাটো তোমাৰ কাৰণেই ভাল, কাৰণ তোমালোকৰ এক্সাম পাইছেহি নহয়। অঁ আণ্টি, মই চেষ্টা কৰি আছোঁ। তুমি জানানে মা, ময়ূৰে আৰু পঢ়া শুনা নকৰোঁ বুলি কৈছে। এতিয়া দেউতাক নাই, তাৰ পঢ়া শুনাৰ খৰচ কোনে দিব সেইবোৰ চিন্তা কৰি আছে। আৰে ময়ূৰ, আমি থাকোঁতে তুমি এইবোৰ চিন্তা কিয় কৰিব লাগে? টকা পইচাৰ চিন্তা একেবাৰেই নকৰিবা, তুমি মাত্ৰ পঢ়াত মন দিয়া। আমাৰ একমাত্ৰ ছোৱালী সঞ্জনাই তোমাক পচন্দ কৰিছে, আমিতো মানি ল'বই লাগিব। তোমাক আমি আমাৰ জোৱাই ৰূপে মানিয়ে লৈছোঁ ময়ূৰ। অৱশ্যে এটা কথা, এংগেজমেণ্টটো হৈ যোৱা হ'লে ভাল আছিল। এংগেজমেণ্ট? আণ্টি, ঘৰৰ মানুহক নুসুধাকৈ মই এনেকৈ ক'ব নোৱাৰিম নহয়। ঠিকে আছে বাৰু, ঘৰৰ মানুহকতো সুধিবই লাগিব, নহ'লে ফোন কৰিয়ে সুধি লোৱা আজি।
নাই নাই আণ্টি, এতিয়াই মই কেনেকৈ ক'ম এইবোৰ কথা। জানেই নহয় আমাৰ ঘৰত কি পৰিস্থিতি হৈ আছে। কিছুদিন আগতে দেউতাক হেৰুৱাইছোঁ, তাতে আকৌ মোৰ ঘৰত মোৰ বাইদেউ আছে, তাৰ এতিয়ালৈকে বিয়া বাৰুৰ কথা চিন্তা কৰাই নাই আমি। এতিয়াই মই মোৰ বিয়াৰ কথা কেনেকৈ ক'ম বাৰু। অঁ হয় নেকি? তেনেহ'লে এদিন আমিয়ে যাম নহ'লে তোমালোকৰ ঘৰলৈ। তোমাৰ বাইদেউকো চাই আহিমগৈ। তোমাৰ বাইদেউৰ কাৰণে ল'ৰা বিচাৰি পোৱা নাই যদি আমিয়ে এজন চাই দিম বাৰু। বিচাৰি নোপোৱা নহয়, মানে মোৰ বাইদেউ দেখাই শুনাই বহুত ভাল হয় আৰু পঢ়া শুনাতো বহুত ভাল হয়। এইবাৰ BA পাছ কৰিছে ফাৰ্ষ্ট ক্লাছ লৈ আৰু মাৰ্কছো বহুত ভাল আছে। তেনেহ'লেতো আৰু ভাল কথাহে। তোমাৰ বাৰ কাৰণে বহুত ভাল ল'ৰা ওলাব। আমিয়ে চাই দিম বাৰু সোনকালে। পিছে ময়ূৰ, এটা কথা এতিয়াই কৈ দিয়া ভাল হ'ব। কি কথা আণ্টি? শুনিছোঁ তোমাৰ ঘৰ বোলে বহুত ভিতৰুৱা গাঁৱত, কিন্তু মোৰ ছোৱালীজনী আজিলৈকে গাঁৱলৈ গৈয়ে পোৱা নাই। তাত থাকিব কেনেকৈ বাৰু? চহৰতে জন্ম, চহৰতে ডাঙৰ দীঘল হৈছে, গতিকে তুমি এই বিষয়ে কিবা ভাবিছানে বাৰু? মানে আণ্টি, মই ভাবিছিলোঁ ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ যেতিয়া ভাল চাকৰি এটাতো পামেই। তাৰপিছত চহৰতে ভালকৈ ঘৰ এটা বনাম বুলি ভাবিছিলোঁ। মা আৰু বাইদেউকো মোৰ লগতে ৰাখিলোঁ হ'লে, আৰু সঞ্জনা মই তাতে থাকিলোঁ হ'লে। কিন্তু এতিয়া পৰিস্থিতিয়ে কোনফালে ঢাল লয় ক'ব নোৱাৰিছোঁ আৰু। হ'ব দিয়া, চিন্তা কৰিব নালাগে। এইখন চহৰতে আমাৰ আৰু এটা ঘৰ আছে। বিয়াৰ পিছত তুমি আৰু সঞ্জনা তাতে থাকিব পাৰিবা। অৱশ্যে তোমাৰ মা আৰু বাইদেউৰ কাৰণে ৰাখিবলৈ চাগে ঘৰটো অকণমান সৰুৱে হ'ব। হ'ব দিয়া, সেইবোৰ ভৱিষ্যতৰ কথা পিছে পৰে চিন্তা কৰিলেও হ'ব। অঁ আণ্টি, আপুনি একেবাৰে ঠিক কথাই কৈছে। এইবোৰ মানে বিয়া বাৰুৰ কথা চিন্তা কৰিবলৈ আমাৰ এতিয়াও হোৱা নাই নহয়। ভালকৈ পঢ়া শুনা কৰি লওঁ, চাকৰি এটা গোটাই লওঁ, তাৰপিছতহে। সঞ্জনা একেবাৰে ঠিক কথাই কৈছিল। তুমি লাখৰ মাজত এক হয়। নহ'লে তোমাৰ ঠাইত বেলেগ কোনোবা ল'ৰাক যদি মোৰ সঞ্জনাই পচন্দ কৰিলে হ'লে, পঢ়া শুনা চাকৰি বাকৰি সেইবোৰ কথা চিন্তাই নকৰিলে হ'লে ল'ৰাজনে। আমাৰ ইমানখিনি সম্পত্তি আছে যে মোৰ ছোৱালী আৰু জোৱাইক আমি গোটেই জীৱন বহাই বহাই খুৱাব পাৰিম। কিন্তু তুমি বেলেগ হয়। তুমি নিজৰ কষ্টৰে নিজৰ ভৰিত থিয় হ'ব বিচাৰা। সঁচাকৈয়ে মোৰ সঞ্জনাই বহুত ভাল এজন ল'ৰা পচন্দ কৰিছে। খুৰী, এয়া আপোনাৰ দৰৱ। সময়মতে খাই থাকিব কিন্তু। আপোনাৰ চুগাৰ বাঢ়ি আছে আৰু ব্লাড প্ৰেছাৰটো বহুত কমি আছে। মেঘালী, তুমি চাই থাকিবা খুৰীয়ে সময়মতে দৰৱবোৰ খাইছেনে নাই। হ'ব বাৰু অনন্ত দা, মইতো মন দিয়ে থাকোঁ। মায়েনো ক'ত নিজে এইবোৰ খায়। ভাত পানীয়ে খাবলৈ মন নকৰে আজিকালি। দৰৱ আৰু ক'ত খাব, ময়ে জোৰ কৰি খুৱাব লগা হয়। এনেকৈ থাকিলে নহ'ব নহয় খুৰী, ভাল হ'ব লাগিব নহয় সোনকালে। আৰু এটা কথা নহয় মেঘালী, বিহুৱতী প্ৰতিযোগিতা এখন পাতিছে। ফাৰ্ষ্ট প্ৰাইজ বোলে 3 লাখ টকা। অংশ ল'বা নেকি বাৰু? বিহু নাচিবলৈ দেখোন আজিকালি মনেই নোযোৱা হ'ল। মনটোৱে অশান্ত হৈ থাকিলে এইবোৰ কৰি ভাল নালাগে নহয়। মেঘালীও, বহুত দিনেই হ'ল তই বিহু নচাই নাই। বিহু নাচি সৰুৰ পৰাই তই ইমান ভাল পাওঁ। প্ৰতিযোগিতাখনত অংশ ল। বিহু নাচিলে তোৰো মনটো ভাল লাগিব। অঁ, খুৰীয়ে ঠিক কথাই কৈছে। ফাৰ্ষ্ট প্ৰাইজ 3 লাখ টকা ন? ফাৰ্ষ্ট হ'ব নোৱাৰিলেও ছেকেণ্ড বা থাৰ্ড কিবা এটাতো হ'মেই চাগে। টকাখিনি পালে ভাইটি পঢ়া শুনাতে খৰচ কৰিব পাৰিম। চিন্তাবোৰ অকণমান কমিব। মই ভাগ ল'ম অনন্ত দা। আগতে তোমাৰ ঢোলৰ চাপৰত কিমান যে বিহু নাচিলোঁ, কিমান বিহুৱতী প্ৰতিযোগিতা জিকিলোঁ। কিন্তু বহুত দিন হ'ল নহয় এতিয়া। মেঘালী, তোমাৰো যে কথা আৰু। তুমি ছেকেণ্ড থাৰ্ড কিয়, ফাৰ্ষ্টেই হ'বা। তুমি অংশগ্ৰহণ কৰিলে বেলেগ কোনেনো ফাৰ্ষ্ট প্ৰাইজ ল'ব পাৰিব? তুমিয়ে পাবা ফাৰ্ষ্ট প্ৰাইজ। অংশগ্ৰহণ কৰিম বাৰু অনন্ত দা, কিন্তু এটা কথা, তুমি ঢোল বজাব লাগিব কিন্তু। তুমিতো জানাই বেলেগ ঢুলীয়াৰ ঢোলৰ চাপৰত মোৰ মনৰ পৰা বিহু নাচ নোলায়ে। আৰু মনৰ পৰা নানাচিলে এনেও বিহু নাচ ভাল নালাগে। সেইটো ক'ব লাগিছেনে বাৰু? তুমি নাচিবা আৰু তোমাৰ ঢুলীয়া বেলেগ কিয় হ'ব? ময়ে হ'ম অ'। তেনেহ'লে ঠিক আছে, আজিৰ পৰা আমি প্ৰেক্টিচ আৰম্ভ কৰি দিম, নে কি কোৱা? হ'ব বাৰু অনন্ত দা। অঁ ময়ূৰ, তই আহিছ। তই পিছে খবৰটো পালিনে নাই ময়ূৰ? তোৰ বায়েৰে বিহুৱতী প্ৰতিযোগিতা জিকিলে নহয়, 3 লাখ টকা পাইছে। গম পাওঁ খুৰী, বিহুৱতী প্ৰতিযোগিতাৰ ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে বায়ে মোলেই ফোন কৰিছে। প্ৰথমে খবৰটো ময়ে পাইছোঁ, আৰু খবৰটো পাই ৰৈয়ে থাকিব নোৱাৰিলোঁ নহয়, গুচিয়ে আহিলোঁ আৰু লগালগ। ভালেই কৰিলি, ভালেই কৰিলি। আৰু নিজিকিবনে বাৰু তাই? অনন্তৰ ঢোলৰ চাপৰত তাই যিহে বিহু নাচে। তাকেহে, জীৱনৰ ঢুলীয়াজনেই দেখোন ঢোল বজাইছিলে, তাই নিজিকিবনে আৰু? জীৱনৰ ঢুলীয়াজন মানে? খুৰী, আপুনি ক'ব কি বিচাৰিছে? মই বুজি পোৱা নাই। ইছ ময়ূৰ, তই বাৰু এতিয়ালৈকে একো বুজিয়েই পোৱা নাই নে? ইমানো সৰু হৈ থকা নাই আৰু তই। কি বুজি পোৱাৰ কথা কৈছে খুৰী? মোক সঁচাকৈ একো বুজি পোৱা নাই। হ'ব হ'ব ময়ূৰ, বহুত দূৰৰ পৰা দুখীয়া ভাগৰে আহিছ। যা, ঘৰলৈ যা এতিয়া। এজনীনো কি এনেই যি টি কৈ থাকে। ঠিক আছে বাৰু। তয়ো যে নহয় য'ত ত'ত যি টি কথা ক'বলৈ আৰম্ভ কৰি দিয়। সি যেনিবা একো বুজিয়ে পোৱা নাই, এনেই এক্টিং কৰিছে সি। অনন্ত দেখোন দিনে ৰাতিয়ে তাহাঁতৰ ঘৰতে পৰি থাকে, আৰু সি যে মেঘালীৰ কাৰণেহে যায় সেইটো চব মানুহেই জানে গাঁৱৰ। অৱশ্যে আমাৰনো কি আপত্তি থাকিব? ভালহে, দুয়োজনে যদি সঁচাকৈ ইজনে সিজনক ভাল পায় তেনেহ'লে বিয়া পাতি ল'ব লাগে। দেউতাক ঢুকোৱাৰ পিছৰ পৰা আৰু বেছিহে অহা যোৱা কৰি থাকে, এনেকে ভাল নালাগে নহয়। সমাজ এখনত থাকে তাহাঁতি, সমাজৰ নীতি নিয়ম মানি চলিবই লাগিব। এনেকে দিনে ৰাতিয়ে গৈ মেঘালীৰ ওচৰত বহি থাকিলে এনেইনো আৰু বহি থাকেনে? এইটো অৱশ্যে ঠিক কথাই কৈছ তই, বিয়াখনকে পাতি ল'ব লাগে। এইবোৰ দেখি থাকি আমাৰ ল'ৰা ছোৱালীবোৰ বেয়াহে হ'ব। ব'ল ব'ল যাওঁ এতিয়া ঘৰলৈ, বহুত দেৰি হ'ল।
তাৰমানে অনন্ত দা আৰু বাৰ মাজত কিবা এটা চলি আছে। কিন্তু বায়ে এইটো বিষয়ে ঘৰত একো কোৱা নাই কিয়? আনকি মোকো কোৱা নাই তাই। গোটেই গাঁৱতে বদনাম ওলালে। এতিয়া দেখোন মানুহৰ সন্মুখত ওলাবলৈ বেয়া লাগিব, লাজহে লাগিব। চি, বাৰ পৰা যে এনেকুৱা আশা কৰা নাছিলোঁ মই। অনন্ত দা, তাক আমি ইমান বিশ্বাস কৰিলোঁ আৰু সি আমাৰ বিশ্বাসৰ এয়া ফল দিলে। মনে মনেনো কিয় মোৰ বাৰ লগত এইবোৰ কৰি থাকিব লাগে? যদি ভালেই পায় তেনেহ'লে বিয়াৰ কথা ক'ব লাগিছিল। আচলতে সি চাগে বিয়া পাতিবই বিচৰা নাই। নাই, এইবাৰ ঘৰত বাৰ বিয়াৰ কথা আলোচনা কৰিবই লাগিব। মাকো কথাটো ক'ব লাগিব। ভাইটি, আহি পালিহি তই। দে বেগটো মোকে দে, ইমান কষ্ট কৰি দাঙি আনিছ। ময়ূৰ, কি হৈছে অ? তই দেখোন ক্ষীণাই গৈছ। খোৱা বোৱা ভালকে নকৰ নেকি? নাখায় চাগে মা। ঘৰত থাকোঁতে তাক মই গালি পাৰিহে খুৱাব লাগে। এতিয়া তাত ময়ো নাই গালি পাৰিবলৈ, সেইকাৰণে সি ভালেই পাই চাগে। নাখায় নবৈ চোৱাচোন, ইমান ক্ষীণাই আহিছে। একো নাই বাৰু, আজি তই ভাল পোৱা চব বনাম মই। কি হৈছে অ বোপা, তই কিবা খঙত থকা যেন লাগিছে। বায়েৰে ইমান ডাঙৰ বিহুৱতী প্ৰতিযোগিতা জিকিলে, তই শুভেচ্ছা দিয়া নাই যে? খং নুঠি আৰু কি উঠিব মা? ইমান দিনৰ মূৰত ঘৰলৈ আহিছিলোঁ, কিন্তু ৰাস্তাতে যিবোৰহে শুনি আহিব লগা হ'ল। কিয় ভাইটি, কোনোবাই কিবা ক'লে নেকি তোক? মোৰ সন্মুখত কোৱা নাই, কিন্তু আঁৰৰ পৰা মই সকলো কথাই শুনি আহিছোঁ। কোনেনো কি ক'লে সেইটো কচোন। এতিয়া মোৰ সেইবোৰ কৈ থাকিবলৈ মন নাই আৰু। মেঘালী, ইয়াৰ চাগে ভোক লাগি আহিছে। ভোকত থাকিলে আগৰ পৰাই তাৰ খংটো বেছি উঠে নহয়। ব'ল, তাৰ কাৰণে কিবা এটা বনাওঁগে। ভালকে ঘৰৰ ভাত এসাঁজ খালে তাৰ চব খং পানী হৈ যাব। মা, ব'লা। যিগৰাকী বায়ে মোক সৰুৰ পৰা ইমান মৰম কৰি ডাঙৰ কৰিলে, সেইগৰাকীৰ কথা যে মই মানুহৰ মুখত ইমান বেয়াকৈ শুনি আহিছোঁ, সেইটো মই কেনেকৈ কওঁ বাৰু? কিন্তু মনে মনে থাকিলেও নহ'ব নহয়। মানুহে কথা আৰম্ভ কৰিছে যেতিয়া কৈয়ে থাকিব আৰু। ময়ূৰ, আহি পালাহি? অনন্ত দা, পালোহি আৰু। একো অসুবিধা হোৱা নাইতো আহোঁতে? আৰু কেইদিনমান থাকিবা নহয়? কেইদিনমান থাকিম বুলিয়েতো আহিছিলোঁ, কিন্তু এতিয়া যিহে দেখিছোঁ নাথাকোঁ চাগে, কাইলৈয়ে যামগৈ। কিয় ইমান দিনৰ মূৰত আহিছা? থাকা আকৌ কেইদিনমান, এতিয়া বন্ধও আছে নহয়। বায়েৰে অকল তোমাৰ কথাই কৈ থাকে, কিমান যে মন মাৰি থাকে তোমাৰ কথা চিন্তা কৰি। তাই আকৌ কিয় মোৰ কথা চিন্তা কৰিব লাগে? আপুনি দেখোন ইয়াতে আছে। আপুনি কাষত থাকিলেও তাই মন মাৰি থাকেনে? ময়ূৰ, আজি তুমি কথাবোৰ এনেকৈ কৈছা যে? ক'বলৈ মই বাধ্য হৈছোঁ অনন্ত দা। ভবা নাছিলোঁ কেতিয়াও। আপুনি আমাৰ ঘৰখনৰ কাৰণে বহুত কৰিছে। আপোনাক যে এদিন মই এনেকৈ ক'ব লাগিব, সঁচাই ভবা নাছিলোঁ। হৈছে কি ময়ূৰ, ভালকৈ কোৱাচোন মোক। শুনক অনন্ত দা, গাঁৱৰ মানুহে আপোনাৰ আৰু আমাৰ বাইদেউৰ বিষয়ে বেয়াকৈ কৈছে। সেইবোৰ মই সহ্য কৰিব নোৱাৰোঁ। মোৰ সিমান মৰমৰ বাজনীৰ বিষয়ে এনেকুৱা বদনাম উলিওৱাটো মই কোনোপধ্যেই সহ্য কৰিব নোৱাৰোঁ। কি, মোৰ আৰু মেঘালীৰ বিষয়ে কোনোবাই কিবা কৈছে? কোনে কৈছে মোক কোৱাচোন। কোনে কৈছে সেইবোৰ বাদ দিয়ক, গাঁৱৰ সকলো মানুহে বোলে এইবোৰ কয়। আৰু আপুনি বোলে আজিকালি দিনে ৰাতিয়ে আমাৰ ঘৰলৈ আহি থাকে। এইবোৰ কিন্তু মুঠেও ভাল কথা হোৱা নাই অনন্ত দা। দিনে ৰাতিয়ে আহি থাকোঁ মানে কেতিয়াবা কিবা প্ৰয়োজন হ'লেতো আহিবই লাগিব, কাৰণ এতিয়া খুৰাও নাই আৰু তুমিও দূৰত থাকা। সেইকাৰণেহে মই আহোঁ। ইয়াত যদি কোনোবাই কিবা বেয়াকৈ কৈছে তেনেহ'লে মইতো একো শুনা নাই। আপোনাৰ সন্মুখত কোনোবাই এইবোৰ ক'ব নেকি? চাওক অনন্ত দা, বাইদেউৰ কাৰণে মই চহৰতে ভাল ল'ৰা চাইছোঁ। ময়ো যিহেতু ভৱিষ্যতে চহৰতে থাকিব লাগিব, গতিকে বাক আৰু গাঁৱৰ ফালে বিয়া দিবৰ মোৰ মন নাই। আপোনাৰ মনত যদি বাৰ প্ৰতি কিবা আছে তেনেহ'লে সেইবোৰ বাদ দিয়েই ভাল হ'ব। আৰু বেয়া নাপাব কোৱাৰ কাৰণে, আমাৰ ঘৰলৈ আজিৰ পৰা ইমানকৈ অহা যোৱা কৰি নাথাকিব। নাই, বেয়া পোৱা নাই ময়ূৰ। তোমাৰ বাইদেউ নিশ্চয় চহৰৰ ফালে বিয়া হ'ব বিচাৰিব। তোমাৰ ওচৰত থাকিব পাৰিব আৰু বেলেগ ফালেও সকলো ফালে সুবিধা চহৰত। মোৰ নিচিনা গাঁৱলীয়া ল'ৰা এটালৈ তাই কিয় বিয়া হ'ব বাৰু? তোমালোক ভালকৈ থাকিবা ময়ূৰ। আজিৰ পৰা মই আৰু ইয়ালৈ নাহোঁ। বেয়াও লাগিছে অনন্ত দালে, কিন্তু কি কৰিম, উপায় নাই। এনেকুৱা বদনাম ওলোৱাৰ পিছত তেখেত আমাৰ ঘৰলৈ আহি থকাটো ভাল নহ'ব। সেইকাৰণে মই মিছাকৈয়ে ক'লোঁ বাইদেউৰ কাৰণে চহৰতে মই ল'ৰা চাইছোঁ বুলি। অৱশ্যে সঞ্জনাৰ মাকে কৈছে মোৰ বাইদেউৰ কাৰণে চহৰৰ ফালে ভাল ল'ৰা এজন চাব বুলি। আণ্টি, আপুনি বোলে আজি মোক মাতি পঠাইছিল? ময়ূৰ, মাতিছিলোঁ, কিন্তু তুমি বোলে গাঁৱৰ ঘৰলৈ গৈছিলা। যোৱাকালি গৈছিলোঁ, আজি ৰাতিপুৱাই গুচি আহিলোঁ। হয় নেকি? ভালেই কৰিলা আজি গুচি আহিলা। তোমাক এটা বহুত দৰকাৰী কথা ক'বলৈ আছে। কি কথা আণ্টি, কওকচোন। আমাৰ সঞ্জনাৰ কাৰণে ইটোৰ পিছত সিটো বিয়াৰ প্ৰস্তাৱ আহিয়ে আছে, কিন্তু আমিতো আগতেই ঠিক কৰি থৈছোঁ যে তাইক তোমাৰ লগতে বিয়া দিম। আমাৰ ডাঙৰ ব্যৱসায় বাণিজ্য আছে, তাতে আকৌ সঞ্জনা আমাৰ একমাত্ৰ ছোৱালী। ইমান বিয়াৰ প্ৰস্তাৱ আহি আছে, আমি না কৰি হাৰি গৈছোঁ। সেইকাৰণে ভাবিছোঁ তোমাৰ আৰু আমাৰ মাজনী কোৰ্ট মেৰেজটো হৈ গ'লে ভাল হ'ব নেকি? কোৰ্ট মেৰেজ? কিন্তু ইমান হঠাৎ? কোৰ্ট মেৰেজটো আজিকালি সকলোৱে কৰে, আৰু যিহেতু সামাজিকভাৱে বিয়াখন এতিয়াই কৰিব পৰা নহ'ব। তোমাৰ দেউতা ঢুকুৱা এতিয়াও এবছৰ হোৱা নাই, আৰু তোমাৰ বাইদেউৰ কথাও কৈছা তুমি। সেইকাৰণেহে কৈছোঁ। আৰু কোৰ্ট মেৰেজটো কি ডাঙৰ কথা, আজিকালি সকলোৱে কৰে। ভালহে হ'ব, তুমিও নিশ্চিন্ত হৈ থাকিব পাৰিবা আৰু আমিও নিশ্চিন্ত থাকিব পাৰিম। কিন্তু ইমান ডাঙৰ সিদ্ধান্ত এটা মই সকলোৰে ল'ব নোৱাৰিম নহয়। মাক আৰু বাইদেউক সুধিব লাগিব। তোমাৰ মা আৰু বাইদেউৱে কিবা মনা কৰিব নেকি? হ'ব দিয়া, কোৰ্ট মেৰেজৰ সময়ত নুসুধিলেও হ'ব। মই মানে চব ঠিক কৰিয়ে থৈছোঁ, বেছি সময় নাই আৰু সোনকালে যাব লাগিব। পিছতো ক'বা দিয়া তোমাৰ ঘৰত।
কিন্তু আণ্টি ঘৰত নোকোৱাকৈ এনেকৈ ময়ূৰ, তুমি মোৰ মাৰ এই সাধাৰণ কথাটো মানিব নোৱাৰানে? কোৰ্ট মেৰেজহে, মাত্ৰ কাগজে পত্ৰহে হ'ব। আমাৰ ডাঙৰকৈ বিয়া পতা নাই নহয় যে তোমাৰ মা আৰু বাক ক'বই লাগিব। তুমি যদি সঁচাকৈয়ে মোক ভাল পোৱা তেনেহ'লে এতিয়াই ব'লা, আমি কোৰ্ট মেৰেজ কৰি লওঁ। হয় নেকি? ঠিক আছে বাৰু ব'লা। উফ, ভালে ভালে চব কাম হৈ গ'ল যেনিবা। ময়ূৰ, তুমি আৰু মই এতিয়াৰ পৰা আইনৰ চকুত পতি পত্নী হ'লোঁ। অঁ সঞ্জনা, ৰ'বাচোন, মই ঘৰলৈ ফোন এটা কৰি লওঁ। অহাৰ সময়ত কৰিবই নোৱাৰিলোঁ নহয়। মা, ভাইটিয়ে ফোন কৰিছে। অঁ হয় নেকি? ময়ূৰে ফোন কৰিছে। এইবাৰ তাৰ জানো কি হৈছিল, ইমান খং কৰি আহিলে। কালি আহি আজি গুচিয়ে গ'ল। এতিয়া ৰুমলৈ গৈ তাৰ চাগে উপলব্ধি হৈছে। দেচোন দে, লাউড স্পীকাৰত দে। হেল্ল' বাইদেউ, মাক দেচোন। মা আৰু মই দুয়োজনীয়ে শুনি আছোঁ। কচোন তই, ভালে ভালে পালিগে নহয়? মইতো অথনিয়ে পালোহি বা, আৰু বহুত ডাঙৰ কথা এটা ক'বলৈ আছিলে অ' তহঁতক। কচোন ময়ূৰ, কি কথা? মানে মা, কথাটো মই কেনেকৈ কওঁ বুজিয়ে পোৱা নাই, কিন্তু ক'বতো লাগিবই। বাইদেউ, মা, তহঁতক যে মই সঞ্জনাৰ কথা কৈছিলোঁ, তাইৰ লগত মই আজি কোৰ্ট মেৰেজ কৰিলোঁ নহয়। কোৰ্ট মেৰেজ? ময়ূৰ, তই আমাক নোকোৱাকৈ কোৰ্ট মেৰেজ কৰিলি? চব বহুত লৰালৰিকৈ হ'ল মা, তোমালোকক মই ক'বলৈ সময়ে নাপালোঁ। চব হঠাতে হৈ গ'ল যে। সেনেকুৱানো কি হৈছিল ময়ূৰ, যে তই ইমান হঠাৎ এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হ'ল, তাকো আমাক নোকোৱাকৈ? মা, মা, তোমাৰ কি হৈছে আকৌ? কি হৈছে বাইদেউ? মাৰ কিবা হৈছে নেকি? ময়ূৰ, মা দেখোন বেহুচ হৈ গ'ল। তই পাৰ যদি সোনকালে আহাচোন, ডক্টৰৰ ওচৰত লৈ যাব লাগিব। বাইদেউ, মই এতিয়াই গৈ আছোঁ কিন্তু মই পাওঁতে অলপ দেৰি হ'ব নহয়। তই নহ'লে এটা কাম কৰ, অনন্তদাৰ লগতে মাক ডক্টৰৰ ওচৰলৈ লৈ আহ। মই বাহিৰে বাহিৰে তালৈকে যাম। অনন্তদা আজিকালি নাহে নহয় আমাৰ ঘৰলৈ। নাজানো আৰু তাৰ কি হ'ল। ভাইটি, তই যিমান পাৰ সিমান সোনকালে আহাচোন। মই বাৰু অকলে কিবা এটা কৰি মাক লৈ যাওঁ ডক্টৰৰ ওচৰলৈ। বেহুচ হৈ গ'ল মা। ছাৰ, মায়ে অকণমান ভাল পাইছেনে বাৰু? তোমালোকৰ মা এতিয়া আৰু এইখন পৃথিৱীত নাই। তেখেতৰ হাৰ্ট এটেক আহিছিল। নাই নাই ছাৰ, এনেকুৱা হ'ব নোৱাৰে। নিশ্চয় আপোনালোকৰ কিবা এটা ভুল হৈছে। ভালকৈ আকৌ এবাৰ চাওকচোন মাক। আমি বহুত চেষ্টা কৰিলোঁ, কিন্তু তেখেতক বচাব নোৱাৰিলোঁ। নিশ্চয় তেখেতে মনত কিবা ডাঙৰ আঘাত পালে, যাৰ কাৰণে এনেকুৱা হ'ল। এতিয়া আমি আৰু একো কৰিব নোৱাৰোঁ। তেখেতক ইয়ালৈ আনোতেই তেখেত মৃত আছিলে। ভাইটি, এইবোৰ কি হৈ গ'ল ভাইটি? দেউতাই আমাক এৰি যোৱানো কেইদিন হৈছে, এতিয়া আমাক মায়েও এৰি থৈ গ'ল। মাক ঘূৰাই আন ভাইটি, কিবা কৰি মাক ঘূৰাই আন। মা নোহোৱাকৈ মই থাকিব নোৱাৰোঁ। বাইদেউ, আমাৰ মা এনেকুৱা এখন দেশলৈ গুচি গ'ল, য'ৰ পৰা কোনো আৰু কেতিয়াও উভতি আহিব নোৱাৰে অ'। আজিৰ পৰা আমি দুয়োটা গাত মাৰা হৈ গ'লোঁ অ'। আমাৰ মা দেউতা কোনো নাই এইখন পৃথিৱীত। আমাৰ লগত কিয় ভগৱানে এনেকুৱা কৰিলে অ'? কিয় ইমান অকলশৰীয়া কৰি পেলালে আমাক? মাকৰ অন্তিম সংস্কাৰ কৰাৰ পিছত ময়ূৰে বায়েকক নিজৰ লগতে লৈ গ'ল। মাক দেউতাক নথকা অকলশৰীয়া ঘৰখনত বায়েকক অকলশৰে থৈ যাবলৈ সি বেয়া পালে। ঘৰখন এৰি থৈ যাবলৈ মেঘালীৰ বৰ মন নাছিল যদিও তাইও বাধ্য হ'ল যাবলৈ। সেইখন ঘৰত অকলশৰে থাকিলে মাক দেউতাকৰ স্মৃতিবোৰে তাইক বৰকৈ আমনি কৰিব। সেইকাৰণেই তাই ভায়েকৰ লগতে যোৱাৰ সিদ্ধান্ত ল'লে। ভাইটি, তই আৰু সঞ্জনা দেখোন ইয়াত একেলগে থাক। সামাজিকভাৱে বিয়াখন এতিয়াও হোৱা নাই। তহঁত দুয়োটা এতিয়াৰ পৰা এনেকৈ একেলগে থকাটো ভাল হৈছে জানো? বাইদেউ, তই কোনটো যুগত জীয়াই আছনো? আজিকালি দেখোন মানুহে কোৰ্ট মেৰেজো নকৰাকৈ একেলগে থাকে। মানুহে কৰাৰ কাৰণে তয়ো কৰিবি নেকি? আমাক মা দেউতাই সৰুৰ পৰা এইবোৰ সংস্কাৰ দিয়া নাছিল নহয়। আজিকালি এইবোৰ চলেই আৰু বা, ইমান চিন্তাৰ কথা নহয় এইবোৰ। আৰু এনেও এবছৰলৈকে দেখোন আমি বিয়াখন পাতিব নোৱাৰিমেই। মাৰ বছৰেকীয়া হৈ যোৱাৰ পিছতহে সামাজিক বিয়াখন পাতিব পাৰিম। তাতেনো কি হ'ল? তহঁতৰ এতিয়া বয়সটো কিমান হৈছে? দুয়োটাই পঢ়া শুনা কৰিয়ে আছিলি। আৰু এটা দুটা বছৰ ৰৈ দিলে তহঁতৰ কি হ'ল হ'লে? বাইদেউ, আপুনি আহিয়ে তাৰমানে আৰম্ভ কৰিয়ে দিলে। আৰম্ভ কৰিলোঁ? মই কি আৰম্ভ কৰিলোঁ সঞ্জনা? ময়ূৰ আৰু মোৰ সুখৰ সংসাৰখনত বিষ ঢালিবলৈ? নিজেতো ইমান বয়সলৈকে বিয়া হোৱা নাই, ঘৰতে পৰি আছে। আৰু আমাৰ বিয়াখনো আপোনাৰ সহ্য হোৱা নাই, নহয়নে? সঞ্জনা, তুমি এইবোৰ কি কৈছা? সঞ্জনা, তুমি মোৰ বাইদেউ কেনেকৈ ক'ব নোৱাৰা? তুমি আকৌ মুখে কথা শুনাইছা যে? তোমাৰ বাইদেৱে কি কৰিছে সেয়া দেখা নাই তুমি? মোৰ নিচিনা ছোৱালী এজনী যে তুমি বিয়া পাতিব পাৰিছা, সেইটো তোমাৰ ভাগ্য। একো খৰচ নকৰাকৈ, কষ্ট নকৰাকৈ ইমান ধুনীয়া ঘৰ এখনো পাইছা। ইমান সুবিধা তোমাক কোনে দিলে হ'লে? এতিয়া তোমাৰ বাইদেউ এইখন ঘৰলৈ আহি মোৰ বিৰুদ্ধে কথা কয় তোমাক। সঞ্জনা, তুমি ভুল বুজিছা। মই তোমাৰ বিৰুদ্ধে একো কোৱা নাই নহয়। মই মাত্ৰ এইটো কৈছোঁ যে সামাজিকভাৱে বিয়াখন নোহোৱালৈকে তোমালোক দুয়োটা একেলগে থকাটো ভাল হোৱা নাই। মোৰতো একো সমস্যা নাই, কিন্তু সমাজৰ মানুহে বেয়াকৈ ক'ব। আপোনাৰ সেই গাঁৱৰ সমাজখন ইয়াত নাই নহয়। গতিকে আপুনি আমাৰ কথা ইমান চিন্তা কৰিব নালাগে। আপোনাক যে ইয়াত আমাৰ লগত থাকিবলৈ দিছোঁ সেয়াই বহুত। আমাৰ পাৰ্চনেল কথাত আপুনি মাত নামাতিব নেক্সট টাইম। ভাইটি, মই থকাৰ কাৰণে তহঁতৰ ইয়াত অসুবিধাহে হৈছে। ঠিকেইতো, তহঁতে নতুনকৈ বিয়া হৈছ, কিমান চাগে সপোন আছে। মই ইয়ালৈ আহি বহুত ডাঙৰ ভুল কৰিলোঁ ভাইটি। মই গম পোৱা নাছিলোঁ নহয় যে তহঁত দুয়োটা একেখন ঘৰতে থাক।
তোৰ লগতে সৰুকৈ ৰুম এটা ভাড়া কৰি থাকিম বুলি ভাবিছিলোঁ। মই গম পোৱা হ'লে কেতিয়াও নাহিলোঁ হ'লেও। বাইদেউ এনেকৈনো কিয় কৈছ? তই আমাৰ লগত নাথাকি আৰু ক'লৈ যাবি? সঞ্জনাৰ ভুল হৈ গ'ল, তাইৰ হৈ মই ক্ষমা বিচাৰিছোঁ তোক। নালাগে নালাগে ভাইটি, তই আকৌ কিয় ক্ষমা খুজিছ? সঞ্জনাই একো ভুল কোৱা নাই নহয়, তাই ঠিকেই কৈছে। বাইদেউ তই যে বেয়া পাইছ মই বুজি পাইছোঁ। তহঁত দুয়োজনীয়ে এইবোৰ কথা বাদ দেচোন এতিয়া। বাইদেউ তইতো ডাঙৰ হয়, এইবোৰ কথা মনত ধৰি নাথাকিবি আৰু সঞ্জনা তুমি কিন্তু মোৰ বাইদেউক এনেকৈ আৰু কেতিয়াও কথা নক'বা। যি হ'ল হৈ গ'ল, সেইবোৰ কথা এতিয়া কোনেও মনত নেপেলাবি আৰু। কাইলৈ এটা কাম কৰোঁ নহ'লে, মোৰ লগৰ এটা বায়েকৰ বিয়া কাইলৈ। সঞ্জনা আৰু মই যাম, তই ওলাই থাকিবি বাইদেউ, তোকো লগত লৈ যাম। ঘৰতে সোমাই থাকি তোৰ মনটো বেয়াহে হ'ব, অকণমান ওলাই গ'লে ভাল লাগিব। আমাৰ ফ্ৰেণ্ডৰ বায়েকৰ বিয়া, তালৈ বাইদেউ গৈ কি কৰিব? ঠিকেই কৈছে সঞ্জনাই, তহঁতৰহে চিনাকি মানুহ, মইনো গৈ কি কৰিম? এনেই আমনিহে পাম, তহঁতিয়ে গৈ আহিবি। নাই নাই বাইদেউ, তই মুঠতে যাবই লাগিব আমাৰ লগত। মই আৰু একো কথাই নুশুনো, তই গ'লেহে মই যাম, নহ'লে ময়ো নাযাওঁ। মই ইয়ালৈ থাকিব অহাৰ কাৰণে সঞ্জনাই বহুত বেয়া পাইছে। আৰু নাপাবনো কিয়? এইখন ঘৰ তাইৰ দেউতাকৰ হয়। ময়ূৰৰ লগত তাই ইয়াত অকলে থাকিব, সেইকাৰণেহে চাগে এইটো ঘৰ দিছিল। মই আকৌ কিয় বাৰু ইয়ালৈ আহিব লাগিছিল? মই ইহঁতক অশান্তি নকৰোঁ আৰু, কাইলৈয়ে মই ঘৰলৈ গুচি যাম। ভাইটিক ক'লে সি মোক কেতিয়াও লৈ নাযায় আৰু মোক যাবও নিদিয়ে। গতিকে মই কাকো নোকোৱাকৈ ইহঁতবোৰ উঠাৰ আগতে ৰাতিপুৱাই গুচি যাম। গাঁৱৰ মোৰ সেই মৰমৰ ঘৰখনতে মই ভালকৈ থাকিব পাৰিম। মা দেউতাৰ স্মৃতিবোৰ তাত আছে। মা দেউতালৈ অকণমান মনত পৰিব, তাতেনো কি হ'ল, ভালহে হ'ব আৰু। মোৰ জীৱনত যে কেতিয়াবা এনেকুৱা দিন আহিব মই কল্পনাও কৰা নাছিলোঁ। সঁচাকৈয়ে মই বহুত বেছি অকলশৰীয়া হৈ পৰিলোঁ। অনন্তদাই ঠিকেই কৈছিল, জীৱনৰ এটা সময়ত মই পস্তাব লাগিব। মই সেই অনন্তদাৰ কথা এটাও বিশ্বাস কৰা নাছিলোঁ। সেনেকুৱা পৰিস্থিতি আহিব বুলি মই কেতিয়াও মনা নাছিলোঁ। কিন্তু সি প্ৰত্যেকটো কথাই ঠিক কৈছিল। আজি ভালকৈ অনুভৱ কৰিছোঁ। কিন্তু কি হ'ব এতিয়া অনুভৱ কৰি? এতিয়া বহুত দেৰি হৈ গ'ল। ভাইটি, তই তোৰ এই নতুন পৃথিৱীখনত ভালকৈ থাকো। আগৰ পৰাই মই অকল তোৰ কাৰণেই প্ৰাৰ্থনা কৰিছিলোঁ ভগৱানৰ ওচৰত, এতিয়াও কৰিম আৰু আগলৈও অকল তোৰ কাৰণেই প্ৰাৰ্থনা কৰিম, তোৰ সুখৰ কাৰণে। মা দেউতা নোহোৱা হোৱাৰ পৰা ঘৰখনৰ কি অৱস্থা হৈ গ'ল। এইখন ঘৰতে ভাইটি আৰু মোৰ জন্ম হৈছিল। আমাৰ শৈশৱ কৈশোৰ ইয়াতে পাৰ কৰিলোঁ। কিমান যে মৰম চেনেহেৰে ভৰা আছিল এইখন ঘৰ। এতিয়া যেন মৰি খালী হৈ পৰিল। এতিয়াৰ পৰাতো মই ইয়াতে অকলশৰে থাকিব লাগিব। অকলশৰে থাকিম মই। মা দেউতাৰ স্মৃতিবোৰ বুকুত সাৱটি আৰু ভাইটি সৰু হৈ থকাৰ সময়খিনিৰ কথা মনত পেলাই মই অকলশৰে থাকিব পাৰিম। মেঘালী, অনন্তদা, তুমি হঠাৎ এনেকৈ ক'ৰ পৰা ওলালাহি? তুমি কোনোবা কোম্পানীত চাকৰিত সোমাইছা বুলি শুনিছিলোঁ নহয়। ইয়াৰ পৰা বোলে সদায় কাৰণে গুচি গ'লা। গৈছিলোঁ মেঘালী। আচলতে এইখন গাঁও এৰি থৈ যাবলৈ মই কিছুমান কথাৰ কাৰণে বাধ্য হৈছিলোঁ। কিন্তু যেতিয়া গম পালোঁ খুৰী মানে তোমাৰ মাও এতিয়া এইখন পৃথিৱীত নাই, মোৰ তোমাৰ কাৰণে বৰ চিন্তা হৈছিল। চাকৰিটো এৰি থৈ মই আকৌ গাঁৱলৈকে গুচি আহিলোঁ। তাত মই মনে বহাব নোৱাৰিলোঁ মেঘালী। পিছে ইয়ালৈ আহিহে গম পালোঁ তুমি বোলে আজিকালি ইয়াত নাথাকা। তেতিয়াৰ পৰা মই সদায় এপাক আহোঁ ইয়ালৈ, ঘৰখন চাই যাওঁহি। আৰু কি জানিবা, এদিন তোমাক লগ পাওঁৱেই, সেইটো আশাতে মই সদায় আহি আছিলোঁ। আজি যেনিবা মোৰ সেইটো আশা পূৰা হ'ল। তুমি এতিয়াও মোৰ কথা ইমান চিন্তা কৰা অনন্তদা? মোক এবাৰ চাবলৈ পোৱাৰ আশাত তুমি সদায় আমাৰ ঘৰলৈ আহি আছিলা। সঁচাকৈ অনন্তদা, মই তোমাৰ মনৰ কথাবোৰ বুজি পাওঁতে বহুত দেৰি কৰিলোঁ। ভাইটি, সঞ্জনা, তহঁতি ইয়াত? চাচোন বাইদেউ, চন্দনাই নিজৰ ভুলটো বুজি পাইছে আৰু সেইকাৰণেই তোক ক্ষমা খুজিবলৈ আহিছে। বাইদেউ, মোক ক্ষমা কৰি দিয়ক। মই সঁচাকৈয়ে বুজি পোৱা নাছিলোঁ। সৰুৰ পৰাই আপুনি ময়ূৰক ইমান যত্ন কৰি ডাঙৰ কৰিলে। মই তাৰ জীৱনলৈ অহা কেইবছৰনো হৈছে। মই আপোনাৰ স্থান ল'ব নোৱাৰোঁ কেতিয়াও। মোক ক্ষমা কৰি দিয়ক বাইদেউ। অজানিতে মই বহুত কথাই কৈ দিলোঁ আপোনাক। আৰু বৈ লওক বাইদেউ, আপোনাক আকৌ ঘূৰাই নিবলৈ আহিছোঁ। আপুনি অকলশৰে ইয়াত কেনেকৈ থাকিব? আপুনি আমাৰ লগতে থাকিব আজিৰ পৰা। বাইদেউ ব'ল, তই আমাৰ লগতে থাকিবি। কি চিন্তা কৰি আছা মেঘালী? যোৱা আকৌ, তোমাৰ মৰমৰ ভাইটি আৰু ভাই বোৱাৰীয়ে তোমাক নিবলৈ আহিছে। নাই ভাইটি, মই আৰু তহঁতৰ লগত যাব নোৱাৰিম। তহঁতৰ কিবা বেয়া পাই মই নোযোৱাকৈ আছোঁ সেইটো নাভাবিবি। তোৰ এতিয়া পঢ়া শুনা শেষ হ'ল, চাকৰি এটাও পাইছ, বিয়াও পাতিলি, তোৰ এতিয়া নিজৰ সংসাৰ আছে। তহঁত যাতে সদায় ভালে থাক, মই এইটোৱে প্ৰাৰ্থনা কৰিম। তোৰ অবিহনে আমি ভালকৈ কেনেকৈ থাকিম বাইদেউ? ব'ল আকৌ আমাৰ লগতে। নাই ভাইটি, এইবাৰ মই নিজৰ কথা চিন্তা কৰিম। মোৰ কাৰণেও আজি বহুত বছৰৰ পৰা কোনোবা এজন যে ৰৈ আছে। তেওঁক মই বহুত দুখ দিলোঁ, বহুত কষ্ট দিলোঁ, বহুত অপেক্ষা কৰালোঁ মই, কিন্তু এতিয়া আৰু নকৰাওঁ। বাইদেউ, আপুনি কাৰ কথা কৈ আছে? অনন্তদা, মই অনন্তদাৰ কথাই কৈ আছোঁ। তুমি একেবাৰে ঠিক কথাই কৈছিলা অনন্তদা।
এটা সময় আহিব যেতিয়া মই অকলশৰীয়া হৈ পৰিম। আৰু এই কিছুদিনত মই এইটো ভালকৈ অনুভৱ কৰিলোঁ। অকলশৰে থকাৰ কষ্ট কিমান সেইটো মই বহুত ভালকৈ বুজি পালোঁ। অৱশ্যে মই বহুত দেৰিয়ে কৰিলোঁ তোমাৰ কথাবোৰ বুজি পোৱাত। তোমাৰ ঠাইত বেলেগ কোনোবা হোৱা হ'লে কেতিয়াবাই চাগে মোক এৰি নিজৰ ঘৰ সংসাৰ কৰিলে হ'লে। কিন্তু তুমি যে বেলেগ, আনতকৈ বহুত বেলেগ। ইমান বছৰে তুমি কেৱল মোৰ কাৰণে অপেক্ষা কৰি আছিলা। এতিয়াৰ পৰা মই আৰু তোমাক অপেক্ষা নকৰাওঁ। অনন্তদা, মোক বাৰু তুমি নিজৰ কৰি ল'বানে? মেঘালী, তুমি মোৰ সদায় নিজৰ আছিলা। তোমাক মই কেতিয়াও পৰ বুলি ভবাই নাছিলোঁ। পাৰ্থক্য মাত্ৰ এইটোৱে হ'ব যে এতিয়াৰ পৰা সমাজেও জানিব যে তুমি মোৰ। ঠিকে আছে বা, তই একেবাৰে ঠিক সিদ্ধান্ত লৈছ। অনন্তদাৰ দৰে এজন ভাল মানুহ এইখন পৃথিৱীত সহজে পোৱা নাযায়। অনন্তদা, মোক আপুনি ক্ষমা কৰি দিব। সিদিনাখন মই আপোনাক বহুত কিবা কিবিয়ে কৈ দিলোঁ। নাই নাই ময়ূৰ, মই তোমাক কেতিয়াও বেয়া পোৱা নাছিলোঁ। মোৰ মেঘালীৰ মৰমৰ ভাইটি তুমি, গতিকে মোৰো বহুত মৰমৰ হয় সৰুৰ পৰাই। আৰু মানুহৰ কথা শুনি খং উঠিছিল বাবেহে কৈছিলা। তোমাৰ ইয়াত একো দুখ নাই। তেনেহ'লে আজিৰ পৰা আপোনাক মই অনন্তদা বুলি নহয়, ভিনদেউ বুলি মাতিম। নহয়নে ভিনদেউ? ঠিকেই কৈছা তুমি ময়ূৰ। বাইদেউ, ভিনদেউ, আপোনালোক দুয়োকে একেলগে বৰ ধুনীয়া লাগিছে। আপোনালোক দুয়ো সদায় সুখত থাকক, এয়াই প্ৰাৰ্থনা কৰোঁ।